Hi friends, মই পৰিস্মিতা আপোনালোক সকলোকে মোৰ চেনেল ৰেচিপিজ এণ্ড লিভিঙলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, মোৰো ভাল। মই আজি আপোনালোকৰ লগত টেষ্টি ডেলিচিয়াছ ফিছ মছলা কাৰী ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব জিৰা 1/3 টিস্পুন, ধনিয়া 1/3 টিস্পুন, আমচুৰ পাউডাৰ 1/4 টিস্পুন, জালুকৰ গুড়ি 1/3 টিস্পুন, চাট মছলা 1/3 টিস্পুন আৰু নিমখ সোৱাদ অনুসৰি ল'ব। কসুৰী মেথি এচামুচ, গৰম মছলা 1/4 টিস্পুন, ৰেড চিলি পাউডাৰ 1/4 টিস্পুন, হালধি গুড়ি 1/3 টিস্পুন আৰু ৰঙা বাদামৰ গুড়ি এচামুচ লৈছোঁ। পিঁয়াজ মিডিয়াম সাইজৰ দুটা সৰু সৰুকৈ কুটি লৈছোঁ। লগতে বিলাহী মিক্সিত গুড়া কৰি লৈছোঁ আৰু আদাৰ পেষ্ট আধা চামুচ, নহৰু জলকীয়াৰ পেষ্ট আধা চামুচ লৈছোঁ। আৰু নেমুৰ পাত যদি আপোনালোকৰ আছে দিব পাৰে, কাৰীখনৰ ধুনীয়া এটা সুগন্ধ ওলাব সেইবাবে। কেৰাহী এটাত মিঠাতেল ডাঙৰ চামুচেৰে প্ৰায় 3 চামুচ গৰম হ'ব দিছোঁ আৰু এইখিনি গৰম হোৱাৰ পিছত যি দুটা পিঁয়াজ আমি কুটি থৈছিলোঁ সেইখিনি ইয়াতে ঢালি ভালদৰে ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভাজোঁতে গেছৰ ফ্লেমটো ল'ৰ পৰা মিডিয়ামত ৰাখিব লাগিব। আমাৰ পিঁয়াজখিনি যেতিয়া কালাৰ চেঞ্জ হ'ব, যেতিয়া গোল্ডেন কালাৰ হ'ব, এয়া দেখিছে আমাৰ পিঁয়াজখিনি গোল্ডেন কালাৰ হৈছে। ইয়াতে মই নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ আৰু এই নহৰু জলকীয়াৰ পেষ্টখিনিও দি ভালদৰে ভাজিব লাগিব। আৰু ইয়াত এচামুচ গৰম পানী দিছোঁ। পানী দিয়াৰ কাৰণ দুটা আছে, যে এটা হ'ল যিটো চিটিকা পৰে, নহৰু আদা নহৰু দিয়াৰ পিছত যিটো চিটিকা পৰে সেই চিটিকাটো কমি যায় আৰু পিঁয়াজখিনিও নহৰুৰ লগত ধুনীয়াকৈ ভালদৰে ভজা হৈ যায় সেইকাৰণে। এতিয়া আমি ইয়াতে আদাৰ পেষ্ট আধা চামুচ দি উঠি এইখিনি আৰু ভালদৰে ভাজিব লাগিব। এয়া দেখিছে আমাৰ এইখিনি ভজা হৈ গৈছে আৰু এতিয়া বিলাহী পেষ্টখিনি ইয়াতে ঢালি দিছোঁ। বিলাহীখিনি দি উঠিও আমি ভালদৰে ভাজিব লাগিব যাতে বিলাহীৰ কেঁচা গোন্ধটো আঁতৰি যায়। আপোনালোকে ভাবিছে চাগে মই ইমান ভজাৰ কথা কৈ আছোঁ, আচলতে আমি যিমান ভালদৰে ভাজিম সিমানেই আমাৰ গ্ৰেভিখন টেষ্টি হ'ব আৰু একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত হ'ব। ভালদৰে মছলাখিনি ভজা হৈছে নে নাই সেয়া আপোনালোকে এই ধৰণে গম পাব, যেতিয়া তেলখিনি মছলাৰ পৰা ছেপাৰেট হৈছে। এয়া দেখিছে আমাৰ তেলখিনি মছলাৰ পৰা ছেপাৰেট হৈ গৈছে, তাৰমানে আমাৰ মছলাখিনি ভজা হৈ গৈছে। এতিয়া আহক আমাৰ যিখিনি ড্ৰাই মছলা আছিলে সেইখিনি ইয়াতে ঢালি দিছোঁ। ড্ৰাই মছলাখিনি দি উঠিয়ে আমি ইয়াতে গৰম পানী 1 কাপ ঢালি দিছোঁ। এইখিনি ভালদৰে লাৰি উঠি মই ইয়াত অলপমান মৌ দিছোঁ। আপোনালোকে যদি মিঠা ভাল নাপায় তেতিয়াহ'লে স্কিপ কৰিব পাৰে আৰু যদি মৌ নাথাকে তেনেহ'লে অলপ চেনি দিব পাৰে। এতিয়া আহক মই ইয়াতে ভজা মাছখিনি দি দিওঁ। মই 4 পিচ ভকুৱা মাছ লৈছোঁ। আপোনালোকে যি ভাল পায় সেই মাছে ল'ব পাৰে আৰু এইখিনিত মই নিমখ আৰু হালধি দি ভাজি লৈছোঁ, অন্য একো দিয়া নাই। এতিয়া মাছখিনি লাহেকৈ মছলাখিনিৰ লগত চাৰিওফালে এই ধৰণে লাৰি দিছোঁ আৰু 7-8 মিনিট ল' ফ্লেমত ঢাকি দি থৈ দিছোঁ। মাজে মাজে লাৰি দিছোঁ যাতে তলিত লাগি নধৰে আৰু নেমুৰ পাত 3টা ইয়াতে দি দিছোঁ, আমাৰ ফিছ কাৰী স্মেল যাতে বহুত ধুনীয়া ওলায় সেইবাবে। আমাৰ মছলা ফিছ কাৰী প্ৰায় ৰেডি। এতিয়া আহক ইয়াতে নেমুৰ ৰস অলপ দি দিওঁ আৰু মছলা ফিছ কাৰী একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত ৰেডি হ'ল। আপোনালোকে আহক মোৰ লগত ফিছ কাৰী খাবলৈ। প্ৰথমতে আপোনালোকে খাইছা ফিছ মছলা কাৰী ৰেচিপি চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।